আজিও ৰহস্যৰে আৱৰা শিৱৰ বাসস্থান কৈলাশ। আজি পৰ্যন্ত কোনেও আৰোহণ কৰিব পৰা নাই কৈলাশ পৰ্বত। লোকবিশ্বাস মতে কৈলাশতে স্বৰ্গ পৃথিৱীৰ লগত মিলিছে। কি হয় কৈলাশ আৰোহণৰ সময়ত জানিলে আচৰিত হ'ব। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে কৈলাশ পৰ্বততেই সপৰিবাৰে বাস কৰে ভগৱান শিৱই। এই কৈলাশ পৰ্বতক আৱৰি ৰাখিছে নানা ৰহস্য, কাহিনী আৰু বিশ্বাসে। এই পৰ্বতৰ চূড়া আজি পৰ্যন্ত কোনেও আৰোহণ কৰিব পৰা নাই। কোনো মানুহ তালৈ যোৱা সম্ভৱ নহয়। তাত আৰোহণ কৰিবলৈ চেষ্টা কৰা মানেই মহাদেৱৰ ৰোষত পৰা, আনকি মৃত্যু হোৱাৰো সম্ভাৱনা থাকে। তিব্বতী ঐতিহ্য অনুযায়ী 11 শতিকাত মিলাৰেপা নামৰ এজন বৌদ্ধ সন্যাসী এই পৰ্বতৰ চূড়াত উঠিবলৈ সক্ষম হৈছিল। তেওঁ তাৰ পৰা উভতি আহি সকলোকে সাৱধান কৰি দিছিল যে ঈশ্বৰৰ বাসস্থানলৈ নোযোৱাই ভাল। তাৰ পিছতো বহুতো লোকে কৈলাশলৈ যোৱাৰ চেষ্টা কৰিছিল, কিন্তু সেইসকলে পথভ্ৰষ্ট হৈ অথবা দুৰ্যোগপূৰ্ণ পৰিস্থিতিত পৰি মৃত্যুক সাৱটি লৈছে। লোকবিশ্বাস মতে কৈলাশতেই স্বৰ্গ পৃথিৱীৰ লগত মিলিছে। কথিত যে কৈলাশ পৰ্বত আৰোহণ কৰি থকাৰ সময়তে হঠাৎ নখ আৰু চুলি বাঢ়ি যায়। বহুকেইজন চাইবেৰিয়ান পৰ্বত আৰোহী কৈলাশ পৰ্বতৰ নিষিদ্ধ এলেকাত গৈছিল। লগে লগে তেওঁলোকৰ বয়স কেইবা দশক আগুৱাই গৈছিল, যদিও ইয়াৰ সত্যতা বিচাৰ কৰা হোৱা নাই। কৈলাশ পৰ্বতৰ পাদদেশত আছে মানস সৰোবৰ আৰু ৰাক্ষস তাল। 14,950 ফুট ওপৰত অৱস্থিত মানস সৰোবৰ বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। আশ্চৰ্যকৰ বিষয় যে প্ৰচণ্ড জোৰকে বতাহ বলিলেও মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত হৈ থকাৰ বিপৰীতে ৰাক্ষস তালৰ পানী কিন্তু সকলো সময়তে অশান্ত হৈ থাকে। প্ৰচলিত বিশ্বাস অনুসৰি শিৱক প্ৰসন্ন কৰাৰ উদ্দেশ্যে ৰাক্ষস ৰাজ ৰাৱণে তপস্যা কৰিছিল। তাৰ ফলতেই ৰাক্ষস তালৰ সৃষ্টি হৈছিল। সেইবাবে এই হ্ৰদৰ পানী অশান্ত হৈ থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য গ্লোবেল নিউজ।